Sevenalo, Arnigang Sama Birta Tadban, Sami Brismadi Sopi, Non Birta Tibipen, Arjita. সদৌ কাৰ্বি আংলং বাকী খিলঞ্জীয়া ৰাইজক এটা কথা অতি দুখেৰে জনাব খোজো যে যিটো উদ্দেশ্য লৈ পেলাই সংবিধান প্ৰণেতাসকলে বি.আৰ. আম্বেদকাৰৰ পৰা আৰম্ভ কৰি যিসকল কনষ্টিটুৱেণ্ট এছেম্বলি তেওঁলোকে যিটো লক্ষ্যৰ উদ্দেশ্য লৈ পেলাই ৬ষ্ঠ অনুসূচীটো সংবিধানত অন্তৰ্ভুক্ত কৰিছিলে যে অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ যি ভাষা সংস্কৃতি তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে সংবিধানত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হ'ল এই কথা আমি সকলোৱে জানো কিন্তু আজি আমি দেখিবলৈ পাইছোঁ কাৰ্বি আংলং ডিমা হাছাও তথা পশ্চিম কাৰ্বি আংলঙৰ লগতে যিসকল প্ৰকৃত খিলঞ্জীয়া তেওঁলোকৰ জাতীয় অস্তিত্বৰ প্ৰতি আজি ভয়ানক এটা সংকটে দেখা দিছে আমাৰ ৰাজনৈতিক ভৱিষ্যত আমাৰ অৰ্থনৈতিক ভৱিষ্যত আমাৰ ভাষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰি ৰখাৰ প্ৰতি এটা ডাঙৰ ভাবুকি অহা আমি দেখিবলৈ পাইছোঁ গতিকে এইটো সংক্ৰান্তত আমি দেখিবলৈ পাইছোঁ বিগত বছৰবিলাকত ইয়াত থকা বিভিন্ন ছাত্ৰ সংগঠন জাতীয় সংগঠন আনকি ৰাজনৈতিক সংগঠনবিলাকেও আন্দোলন কৰা নিৰৱচ্ছিন্নভাৱে আজিলৈকে আন্দোলন কৰি অহা আমি দেখিবলৈ পাইছোঁ আৰু এই আন্দোলনৰ ফলস্বৰূপে বিশেষকৈ তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তোলা আমি দেখিবলৈ পাইছোঁ আৰু আজিৰ দিনত যদি আটাইতকৈ ডাঙৰ সংকট বুলি ক'ব গ'লে আমাৰ মাটিৰ পৰা আৰম্ভ কৰি আমাৰ যি ৰাজনৈতিক অধিকাৰ তালৈকে আমাক নিষেধ কৰিব পৰা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা এইটো হৈছে দেখি স্বদেশী অনা খিলঞ্জীয়াসকলে আমাৰ মাটিত আমাৰ জিলাত আহি পেলাই অবৈধভাৱে PGRৰ পৰা আৰম্ভ কৰি ফৰেষ্ট ৰিজাৰ্ভ ডিপাৰ্টমেণ্টেল লেণ্ড আনকি প্ৰাইভেট লেণ্ড খিলঞ্জীয়াসকলৰ সেইবিলাক দখল কৰা আমি দেখিবলৈ পাইছোঁ গতিকে বিগত বছৰবিলাকত এই আমাৰ জাতি আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ আৰু আমি সকলোৱে জানো যে যোৱা 2024 চনত PGRত বসবাস কৰি থকা অবৈধ লোকসকলক যিসকল ইলিগেল সেটেলাৰ তেওঁলোকক বহিষ্কাৰ কৰিব লাগে বুলি আন্দোলনো কৰা আমি দেখিবলৈ পাইছোঁ আৰু এইটো সংক্ৰান্তত 2024 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংখাং ডাঙৰীয়া নিজেই অল পাৰ্টি মিটিং মাতি পেলাই তাতে প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে অতি সোনকালেই তথা এই 2 এদিনৰ ভিতৰত তাৰমানে যোৱা বছৰ যে PGRত বসবাস কৰি থকা অবৈধ বসবাসকাৰীসকলক উচ্ছেদ কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছিলে কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলে তথা নিৰ্দিষ্ট কৰ্তৃপক্ষই কিন্তু পূৰণ কৰা আমি দেখিবলৈ পোৱা নাই আজি 2 বছৰ পাৰ হ'বলৈ হৈছে গতিকে এই কথা আমি গভীৰভাৱে পুনৰ অনুধাৱন কৰিছোঁ আমি আলোচনা কৰিছোঁ কাৰ্বি আংলঙত থকা বিভিন্ন সামাজিক তথা জাতীয় সংগঠন আৰু কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজৰ লগত যে এই ক্ষেত্ৰত কি কৰা যায় গতিকে আলোচনাৰ মৰ্মে এইটো সিদ্ধান্তলৈ আমি উপনীত হৈছোঁ যে অতি সোনকালে তথা এই 2025 চনৰ ডিচেম্বৰ মাহৰ 6 তাৰিখৰ পৰা আমি PGRৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মাটি আমাৰ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি অনিৰ্দিষ্টকালীন এটা কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ তেনেকুৱা নিৰ্দিষ্ট উত্তৰ নোপোৱালৈকে আমি অনশনত বহাৰ আমি সিদ্ধান্ত লৈছোঁ গতিকে এইটো লৈ পেলাই আমি আজি সংবাদমেল অনুষ্ঠিত কৰি পেলাই সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে 6 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া PGRত বসবাস কৰি থকা অবৈধ ইলিগেল সেটেলাৰসকলক উচ্ছেদ কৰা আৰু আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যিটো আন্দোলন সেই আন্দোলনৰ লগত সমূহ ৰাইজ ইয়াত জড়িত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ লগতে কাৰ্বি আংলং অটোনমাছ কাউন্সিলকো আমি আহ্বান জনাইছোঁ যে এই যিটো সমস্যা অবৈধ বিদেশী বা স্বদেশী যিটো প্ৰব্ৰজন সেই সমস্যাটো সমাধানৰ উত্তৰ আপোনালোকৰ ফালৰ পৰা আমি নিৰ্দিষ্ট নোপোৱালৈকে তথা আমি সঠিক উত্তৰ নোপোৱালৈকে আমি আমাৰ এই অনিৰ্দিষ্টকালীন অনশন আমি জাৰি ৰাখিম বুলি আপোনালোকো আজিৰ এই সংবাদমেলৰ জৰিয়তে আপোনালোকক আমি জনাই থৈছোঁ আৰু অসমৰ যিসকল জাতীয় সংগঠন ছাত্ৰ সংগঠন আছে সমূহ জাতীয় দল সংগঠনক আমি আহ্বান জনাইছোঁ যে এই 6 শিডিউল অঞ্চলত বসবাস কৰি থকা খিলঞ্জীয়াসকলৰ জাতীয় অস্তিত্ব
আমাৰ মাটি ভূমি সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি যিটো আন্দোলন আৰম্ভ কৰিবলৈ গৈ আছোঁ অনিৰ্দিষ্টকালীন অন্বেষণ 6 ডিচেম্বৰৰ পৰা সেই আমাৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াত আপোনালোকেও জড়িত হ'বৰ কাৰণে বা আপোনালোকৰ সহমৰ্মিতা আমি একান্ত মনে কিন্তু আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ সমৰ্থনৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এইটো বিষয় সকলোৰে সৰ্বজনবিদিত যে কাৰ্বি আংলঙৰ ভূমি মাটি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ গণতান্ত্ৰিকভাৱে গণ আন্দোলনো হৈ আহিছে আৰু স্মাৰক পত্ৰ আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ আৰু ইভেন আমাৰ শিখ চিডুলৰ মুৰব্বী তথা অসমৰ গভৰ্ণৰ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি চিফ ছেক্ৰেটাৰীলৈকে আমাৰ যিটো মাটিৰ সমস্যা বহিৰাগতই আহি পেলাই আমাৰ মাটি যে দখল কৰি বহি আছে এই সমস্যাবিলাকৰ সমাধান বিচাৰি আমি বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰি অহা সৰ্বজনবিদিত গতিকে আমি আশা ৰাখিছোঁ 6 ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া যি অনিৰ্দিষ্টকালীন অন্বেষণ সেই অন্বেষণৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব আৰু ইতিমধ্যে আমি জানো যে অসমৰ বিভিন্ন প্ৰান্তত অসমৰ মাটি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে মানে চৰ অঞ্চল বা বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু কাৰ্বি আংলঙৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই কাৰ্বি আংলঙৰ কোনো এটা বনাঞ্চলত বসবাস কৰি থকা অবৈধ লোকসকলক কিন্তু উচ্ছেদ কৰা আমি দেখিবলৈ পোৱা নাই গতিকে আমি আশা ৰাখিছোঁ আমাৰো আন্দোলন হে বেলেগ একো নহয় যে এই অবৈধ লোকসকল যিসকলে নেকি ভিজিআৰৰ পৰা আৰম্ভ কৰি ফৰেষ্ট এৰিয়াবিলাকত গভৰ্ণমেণ্ট লেণ্ডবিলাকত অবৈধভাৱে বসবাস কৰিছে তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণেহে আমি মানে ন্যায়সংগত আমি দাবী উত্থাপন কৰিছোঁ গতিকে আমাৰ দাবীৰ প্ৰতি অসম চৰকাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলে গুৰুত্ব দিব বুলি আমি আশা ৰাখিছোঁ ইয়াৰ লগতে আমি 6 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া আমাৰ যি অনিৰ্দিষ্টকালীন অন্বেষণ এই বিষয়ৰ প্ৰতি আমি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ জিলা আৰক্ষী অধীক্ষক জিলা আয়ুক্ত তেওঁলোককো আমি তেওঁলোকৰ দৃষ্টিগোচৰ কৰা হৈছে লিখিতভাৱে আমি তেওঁলোকক জনাইছোঁ গতিকে আমি আশা ৰাখিছোঁ পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকগৰাকীও আমাৰ এই আন্দোলনৰ প্ৰতি তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশা ৰাখিছোঁ